Hello and welcome everyone. Myself Anirban Datta from BV Investments. আজি আপোনালোকলৈ নতুন এটা ভিডিও লৈ আহিছো। আজি আমি চাম মিৰাই এছেট শ্বেৰখানৰ অনলাইন প্লেটফৰ্মত আমি কেনেকৈ ধৰণে ষ্টকৰ ৰিপৰ্টছ আৰু ষ্টকৰ বেলেগ এনালাইসিস খিনি চাব পাৰো। ইয়াৰ কাৰণে আপোনালোকে বেলেগ একো নহয়, মাত্ৰ শ্বেৰখানৰ লগত নিজৰ একাউণ্ট আপোনালোকে যদি ওপেন কৰি লয় তেতিয়া আপোনালোকে এইখিনি গোটেইখিনি বস্তু তাত চেক কৰিব পাৰিব। আৰু লগতে শ্বেৰখানৰ আপোনাৰ প্লেটফৰ্মত গোটেইখিনি বস্তু পাই যাব আপুনি। ইকুইটি ট্ৰেডিঙৰ পৰা এফএনও ট্ৰেডিঙৰ পৰা ডেৰিভেটিভছৰ ট্ৰেডিং, আপুনি কমোডিটিজ, লগতে আপুনি মিউচুৱেল ফাণ্ডৰ গোটেই বস্তুখিনিও পাই যাব। তাতে আপুনি মিউচুৱেল ফাণ্ডো ইনভেষ্ট কৰি মিলি তাতে একে প্লেটফৰ্মতে আপুনি গোটেইখিনি নিজৰ ট্ৰেকিং কৰিব পাৰিব। তাৰোপৰি এতিয়া যদি আমি চাওঁ, আমি নৰ্মেলি যেতিয়া একাউণ্টটো লগইন কৰিম, লগইন কৰাৰ লগে লগে আমাৰ ওচৰত এখন পেজ খুলিব। তাৰপিছত আমি ইয়াত কেইটামান টেব পাম, যেনেকৈ ইয়াত পৰ্টফলিঅ' আছে, একাউণ্টছ আছে, মাৰ্কেট ৱাচ, ট্ৰেড নাও, ৰিপৰ্টছ, MTF আৰু ৰিচাৰ্চ। চ' আজি আমি ৰিচাৰ্চৰ পাৰ্টটো চাম। যেতিয়া আমি ৰিচাৰ্চত ক্লিক কৰিম, ফাৰ্ষ্টলি আমাৰ ওচৰত বেলেগ কিছুমান তেখেতলোকৰ ৰেকমেণ্ডেশ্যনছ আহিব। তাত আপোনাৰ বেলেগ ছিকিউৰিটিজবিলাকৰ আপোনাৰ ৰেকমেণ্ডেশ্যন এনালাইচিছ দিয়া থাকে। চ' আপোনালোকে তাক নিজৰ হিচাপতো এনেকৈ টেকনিকেল বা ড্ৰপ ডাউন লিষ্টত যি আছে আপোনাৰ অপশ্যনছ, সেইখিনি হিচাপত আপোনালোকে চাব পাৰে, বা আপোনালোকে ষ্টেটাছৰ হিচাপত চাব পাৰে, অ'পেন ক্ল'জ। কাৰেণ্টলি এই ছিকিউৰিটিজকেইটাৰ কাৰণে প্ৰভাইড কৰা আছে। চ' চেঞ্জ হৈ থাকে ডে টু ডে, আপোনাৰ আপডেট আহি থাকিব। প্লাছ আপোনালোকে ইকুইটিত যদি চাব বিচাৰে, ইকুইটিত আজি এতিয়া মাৰ্কেট ক্ল'জ আছে। চ' মাৰ্কেট ক্ল'জ হোৱাৰ কাৰণে ইয়াত একো শ্ব' কৰা নাই, নহ'লে আপোনাৰ টেকনিকেল ফাণ্ডামেণ্টেল হিচাপত গোটেইখিনি বস্তু ইয়াত চাব পাৰে। এতিয়া ফাণ্ডামেণ্টেলৰ আপোনালোকে যদি চাই, ইয়াত শ্ব' কৰি আছে ষ্টক আইডিয়াছ, মাষ্ট হেভ ষ্টকছ আৰু টপ পিক বাস্কেট। চ' এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ তেখেতলোকে প্ৰভাইড কৰিছে ফেচিলিটিজ। চ' সেইখিনি বস্তু আপোনালোকে ইউজ কৰিব পাৰে। ষ্টক আইডিয়া আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকে ৰিপৰ্ট ডাউনলোড কৰিব পাৰিব। তাৰপিছত ডাউনলোড কৰাৰ পিছত ষ্টকটোৰ গোটেই এনালাইচিছখিনি পঢ়ি চাব পাৰিব নিজে, তেখেতলোকে কেনেকৈ এনালাইচিছ কৰিছে, কি বেচিছত এনালাইচিছ কৰিছে, তাৰ ওপৰত ভিউটো কেনেকুৱা, গোটেইখিনি বস্তু এই ৰিপৰ্টত আপোনালোকে পঢ়ি চাব পাৰিব। তাৰপিছত মাষ্ট হেভ ষ্টকছো যদি আমি চাওঁ, ইয়াত আপোনাৰ বেলেগ ষ্টকছ আছে যোনখিনি তেখেতলোকৰ ভিউ পইণ্ট আপোনাৰ লগতে প্ৰেজেণ্ট কৰিছে। আপোনালোকে ইয়াত পঢ়ি চাব পাৰিব এইখিনি বস্তু, হয়নে? লগতে আমি যদি চাওঁ টপ পিক বাস্কেট, এতিয়া টপ পিক্স বাস্কেটত আপোনাৰ আমি ইয়াত ডাউনলোড ৰিপৰ্ট কৰিলে আকৌ আমাৰ ৰিপৰ্ট এখন ডাউনলোড হৈ যাব। সেইখনত আমি চাব পাৰিম যে বাস্কেটত কেইটামান ষ্টক পিক কৰা থাকে, কম্বিনেশ্যন অফ ষ্টক এটা বাস্কেট বনায়, আৰু সেই কম্বিনেশ্যন অফ ষ্টকছ যোনটো বাস্কেটত আছে, সেই বাস্কেটটোৱে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিছে অভাৰ দ্য ইয়াৰ্ছ, আপোনালোকে এই ৰিপৰ্টকেইখন পঢ়ি চালে গম পাব। চ' আপোনালোকে যদি এনালাইচিছ কৰিব বিচাৰে ইনডেপ্থ, যে কেনেকৈ ধৰণে কোনটো ষ্টক কেনেকৈ কাম কৰিছে বা ছিকিউৰিটিজখিনি কেনেকৈ কাম কৰিছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ৰিপৰ্টছবোৰ আপোনালোকে পঢ়িব পাৰে। নেক্সট আমি ডেৰাইভেটিভছৰো আছে। চ' ডেৰাইভেটিভছৰ আপোনাৰ টেকনিকেল আৰু ডেৰাইভেটিভছ কল আছে, কল টাইপত। চ' এইখিনি বস্তু আপোনালোকে ট্ৰাই কৰি চাব পাৰে। গোটেইখিনি শ্বেৰখানৰ এনালাইচিছৰ মতে দিয়া হয়। তাৰপিছত ইয়াত আপোনালোকে গোটেইখিনি প্ৰডাক্ট টাইপতো চেঞ্জ কৰি পেলাই চাব পাৰে। ইয়াত এতিয়া কোম্পানী CG পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰি আহিছে। চ' ইয়াত আপোনালোকৰ তেখেতলোকৰ এনালাইচিছ থাকিব আৰু ৰিজন থাকিব। চ' সেইমতে আপোনালোকে নিজৰ হিচাপত ইয়াক এবাৰ চেক কৰি চাব পাৰে। তাৰপিছত আমি যদি চাওঁ, ৰিপৰ্টছ বুলি আকৌ এটা ছেকশ্যন আছে ৰিচাৰ্চৰ আণ্ডাৰত, এইটো দেখিছে। চ' ইয়াত কি থাকে, মেইনলি আপোনাৰ বেলেগ ছিকিউৰিটিজবোৰৰ ৰিপৰ্টছ থাকে। তাত এনালাইচিছ কৰা কোম্পানীটোৰ বেলেগ ক্ষেত্ৰত তেখেতলোকে ডাটাখিনি প্ৰভাইড কৰা থাকে। চ' আমি যদি ভাৰুণ বেভাৰেজৰ চাওঁ, ইয়াত আপুনি ৰিড কৰিব পাৰে, ডাউনলোডো কৰিব পাৰে। ইয়াত আপুনি ডাইৰেক্ট ৰিড যদি মাৰোঁ আমি, ইয়াত আমি আহি গ'ল এইটো। চ' এনেকৈ ধৰণে আপোনাৰ বেলেগ ছিকিউৰিটিজৰ ওপৰত যিখিনি ভিউ আছে সেইখিনি আপোনালোকে চাব পাৰিব, লগতে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ এডুকেশ্যনেল কিছুমান PDF আছে, যোনখিনি আপোনাৰ কমোডিটিজ বা পাই আইডিয়াজ, ষ্টকছ আৰু ফিউচাৰ্ছৰ ট্ৰেইনিঙৰ আইডিয়াজ, তাৰপিছত আপোনাৰ অপশ্যনছৰ এনেকুৱা কিছুমান PDF আছে, যোনখিনি আপোনালোকে পঢ়িলে নিশ্চয় আপোনালোকৰ নলেজ গেইন কৰিব পাৰিব। চ' আপোনালোকে মিৰাই এছেট শ্বেৰখানৰ লগত নিজৰ একাউণ্ট খুলি পেলাই আপোনালোকে এই বস্তুখিনি এডভান্টেজ উঠাব পাৰিব, লগতে আপোনালোকৰ নলেজো গেইন কৰিব পাৰিব, লগতে আপোনালোকে ৰিচাৰ্চ কৰি নিজে এইখিনি প্ৰেক্টিছ কৰি চাব পাৰিব। চ' থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে।